আপুনি জানেনে ডাক্তৰসকলে অপাৰেশ্যন কৰোঁতে সদায় সেউজীয়া আৰু নীলা ধৰণৰ কাপোৰে কিয় পিন্ধে? নমস্কাৰ, সকলোকে মোৰ চেনেল সঞ্জয় বৰুৱালৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইটামান ইণ্টাৰেষ্টিং ফেক্ট। তেনেহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। ফেক্ট নম্বৰ 10। এতিয়া মাক দেউতাক তথা অভিভাৱকসকলে ল'ৰা ছোৱালীক পঢ়া শুনাৰ কথা বহুত কৈ থাকে, আৰু সেইটো ক'বই, কাৰণ তেওঁলোকৰ ফিউচাৰটো পঢ়া শুনাৰ ওপৰতে বহুতখিনি ডিপেণ্ড কৰে। কিন্তু এটা সময়ত ৱৰ্ল্ডত এনেকুৱা এটা দিনো আহিছিল যিটো সময়ত পঢ়া শুনাটো পাপ বুলি ধৰা হৈছিল। হয়, পঢ়া শুনাত বাধা আৰোপ কৰা হৈছিলে। যদি হাইস্কুলৰ ল'ৰা বা স্কুলৰ ল'ৰাই এই ভিডিঅ'টো বৰ্তমান চাই আছে, তেওঁলোকে ইমান ফূৰ্তি লগাৰ প্ৰয়োজন নাই, কাৰণ এই ঘটনা আমাৰ ইণ্ডিয়াত হোৱা নাছিল, এই ঘটনাটো ইউৰোপত হৈছিল। 18th century অৰ্থাৎ 18শ শতাব্দীত ইউৰোপত এটা ডাঙৰ মহামাৰীৰ সৃষ্টি হৈছিল। মহামাৰী মানে সেইটো মহামাৰী এনেকুৱা ধৰণৰ নহয় আৰু প্লেগ বা কৰোণা টাইপৰ এনেকুৱা ধৰণৰ মহামাৰী নহয়। সেই মহামাৰীটো আছিল কিতাপ পঢ়াৰ মহামাৰী। সেই সময়ত ইউৰোপীয়ানসকল ৰিডিং ৰেজ অৰ্থাৎ নিয়ন্ত্ৰণহীন পঢ়া, ৰিডিং ফিভাৰ অৰ্থাৎ পঢ়াৰ জ্বৰ, ৰিডিং মেনিয়া অৰ্থাৎ পঢ়াৰ মনোবিকাৰ, আৰু ৰিডিং লাষ্ট অৰ্থাৎ পঢ়াৰ লোভ, এনেকুৱা ধৰণৰ পৰিৱেশ এটাত তেওঁলোক সোমাই পৰিছিলে। আচলতে ইউৰোপীয়ানসকল সেই সময়ত ইমানেই কিতাপ পঢ়িব লৈছিল যে কিতাপ পঢ়াৰ প্ৰতি তেওঁলোকে বেয়াকৈ এডিক্টেড অৰ্থাৎ আসক্ত হৈ গৈছিল। যেনেকৈ আজি আমি মোবাইল ফোনৰ প্ৰতি এডিক্টেড হৈ গ'লোঁ। এই এডিকশ্যনৰ কাৰণে 18শ শতাব্দীত এনেকুৱা কিছুমান মানুহ আছিল যিসকলে এবাৰ যদি কিতাপ পঢ়িবলৈ আৰম্ভ কৰে নহয়, তেনেহ'লে তেওঁলোকে খোৱা বোৱা শোৱা এইবিলাকতো বাদেই, আনকি গা ধুবলৈ যোৱা, শৌচালয়লৈ যোৱা এইবিলাকো তেওঁলোকৰ বন্ধ হৈ গৈছিল। আৰু এইবোৰ কাম কৰোঁতে তেওঁলোকে ৰাতি শোৱাৰ আগতে কৰিছিল, যাৰ ফলত বয়সীয়ালসকলতো বেমাৰত পৰিছিলে, আনকি আহিবলগীয়া যিটো নতুন প্ৰজন্ম আছিল নহয়, তেওঁলোকো এই মহামাৰীৰ মাজত ফচি গৈছিল। আৰু আপোনালোকে হয়তো বিশ্বাস নকৰিব যে এটা সময় এনেকুৱাও আহি গৈছিল এই পঢ়ুৱৈবিলাকক পিটন দি পঢ়াৰ কিতাপ কাঢ়ি লোৱা হৈছিল, যাতে তেওঁলোকৰ মূৰৰ পৰা পঢ়াৰ ভূতটো আঁতৰি যায়। ফেক্ট নম্বৰ 9। আপোনালোকে মাকৈ নিশ্চয় দেখিছে, কৰ্ণ অৰ্থাৎ মাকৈ। এই মাকৈবিধ সাধাৰণতে হালধীয়া কালাৰৰ হয়, আৰু এই মাকৈবিধক আমি জুইত সেকি তাত নিমখ সানি বা নেমু চেপি আমি খাইছোঁ। কিন্তু আপোনালোকে ভাবি আচৰিত হ'ব যে পৃথিৱীত এনেকুৱা এবিধো মাকৈ আছে যিবোৰ হালধীয়া নহয়, বেলেগ ধৰণৰ কালাৰ, ভিন্ন ৰঙী কালাৰৰ মাকৈ আছে। আৰু সেই মাকৈবিধৰ নাম হৈছে গ্লাছ গেম কৰ্ণ। অৱশ্যে আমি এই মাকৈবিধক ভাৰতত দেখিবলৈ নাপাওঁ। বৰ্তমান এই মাকৈবিধৰ খেতি আমেৰিকান খেতিয়কসকলে কৰি আছে। এই খেতিৰ সঠিক বিকাশ আমেৰিকাৰ ওকলহোমা চহৰৰ কৃষক কাৰ্ল বাৰ্নেছে কৰিছিল। ফেক্ট নম্বৰ 8। এতিয়া আমি দৈনন্দিন জীৱনত বহু ধৰণৰ শব্দ ব্যৱহাৰ কৰোঁ। সেই শব্দবিলাকৰ ভিতৰত দুটা শব্দ হ'ল AM আৰু PM। এতিয়া কথাটো হ'ল, এই শব্দ দুটাৰ যেতিয়া অৰ্থ যেতিয়া আমাক কেতিয়াবা কোনোবাই সোধা হয় নহয়, তেতিয়া আমাৰ মাজতো কিছুমান খুৰণি থাকি যায়, আৰু সেই খুৰণিখিনি আঁতৰাব কৰিবৰ কাৰণেই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ মই। AM এটা লেটিন শব্দ। ইয়াৰ ফুল ফৰ্ম আন্তে মাৰিডিয়াম। ইয়াৰ অসমীয়াত অৰ্থ দুপৰীয়াৰ আগৰ সময়খিনি, আৰু ইংৰাজীত বিফৰ নন। মানে আমি এই বুলি ক'ব পাৰোঁ যে ৰাতি 12 বজাৰ পৰা আৰম্ভ কৰি ৰাতিপুৱাৰ 12 বজালৈকে ঘড়ীত AM-এ আমাক দেখা দিব। দুপৰীয়া 12 বজাৰ পিছত আমি PM দেখিবলৈ পাওঁ। এই PM-ৰ লেটিন শব্দটো হৈছে পোষ্ট মেৰিডিয়াম। ইয়াক ইংৰাজীত আফটাৰনুন বুলি কোৱা হয়, আৰু অসমীয়াত মধ্যাহ্ন বা দুপৰীয়াৰ পিছৰ সময়খিনিক বুজোৱা হয়। ফেক্ট নম্বৰ 7। আপোনাক যদি কোনোবাই প্ৰশ্ন কৰে যে এই দুনিয়াত এলিয়েনছ আছে নাই, এই প্ৰশ্নটোৰ উত্তৰ দিওঁতে আপুনি হয়তো কিছুমান খুদনি আপোনাৰ মনৰ মাজতো আহিব পাৰে। কিন্তু এই প্ৰশ্নটোৰ উত্তৰ যদি আপুনি বিচাৰি নাপায়, তেনেহ'লে আপুনি এলবাৰ্ট আইনষ্টাইনৰ, বিশ্ববিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ এটা ষ্টেটমেণ্ট আপুনি শুনিব পাৰে। এলবাৰ্ট আইনষ্টাইনে এবাৰ কৈছিলে যে আমি যদি মহাসাগৰৰ পৰা এচামুচ পানী উঠাওঁ আৰু সেই পানীখিনি, সেই চামুচত থকা পানীখিনি চাই আমি কওঁ যে ইয়াত তিমি মাছ বা শ্বাৰ্ক নাই, গতিকে মহাসাগৰখনতো তিমি মাছ বা শ্বাৰ্ক নাই, এইটো কেতিয়াও সম্ভৱেই হ'ব নোৱাৰে। ঠিক তেনেকৈ আমাৰ যিখন ৱৰ্ল্ডখন, পৃথিৱীখন এটা সাধাৰণ লাড্ডুহে বিশ্বব্ৰহ্মাণ্ডৰ সন্মুখত। এতিয়া যিখন সৌৰজগত, হাতীপতি, আমাৰ পৃথিৱী, এইবিলাক একোটা বিন্দুতকৈও সৰু সৰু এটা অংশ হয় বিশ্বব্ৰহ্মাণ্ডৰ সন্মুখত। কিন্তু কথাটো হ'ল, এই বিশ্বব্ৰহ্মাণ্ড ইমান বিশাল, যিখন বিশ্বব্ৰহ্মাণ্ডখন অনন্ত বুলি কোৱা হয়, এই বিশাল বিশ্বব্ৰহ্মাণ্ডৰ মাজত অকণমান জেগাত যদি আমি চাই পেলাই কওঁ যে ইয়াত এলিয়েনছ নাই, ইয়াৰ অৰ্থ এইটো নহয় যে গোটেই বিশ্বব্ৰহ্মাণ্ডখনৰ কোনো জেগাত এলিয়েনছ নাই। আৰু এই কথাষাৰ এলবাৰ্ট আইনষ্টাইনে তেতিয়া কৈছিল যেতিয়া টেকন'লজিৰ বিকাশ ইমান এটা হোৱা নাছিল। ফেক্ট নম্বৰ 6। এতিয়া আপোনালোকে গেৰেণ্টি আৰু ৱাৰেণ্টিৰ নামটো নিশ্চয় শুনিছে। হয়, মই আজি গেৰেণ্টি আৰু ৱাৰেণ্টিৰ কথাকে ক'বলৈ আহিছোঁ। এতিয়া কথাটো হ'ল, চাওক, কিছুমান দোকানত আপোনালোকে যেতিয়া বস্তু কিনে তেতিয়া আপোনালোকক কোনোবা দোকানীয়ে গেৰেণ্টি দিয়ে
বা ৱাৰেণ্টি নিদিয়ে আৰু কিছুমান দোকানত ৱাৰেণ্টি দিয়ে কিন্তু গেৰেণ্টি নিদিয়ে কিছুমান দোকানত দুইটাই দিয়ে আৰু কিছুমান দোকানত দুইটাই নিদিয়ে কিন্তু কথাটো হ'ল এই ৱাৰেণ্টিটো কি আৰু গেৰেণ্টিটো কি ৱাৰেণ্টি মানে চাওক আপুনি যেতিয়া বস্তু এটা বজাৰৰ পৰা কিনিলে বা দোকানৰ পৰা যেতিয়া আপুনি কিনিব সেই বস্তুটো ধৰক কিবা কাৰণত বেয়া হ'ল সেই যে বেয়া হ'ল তেতিয়া আপুনি যেতিয়া দোকানলৈ গুচি গ'লগৈ নহয় দিবলৈ তেতিয়া আপোনাক সেই বস্তুটোত যদি ৱাৰেণ্টি আছে যদিহে ৱাৰেণ্টি আছে সেই বস্তুটো আপোনাক ৰিপেয়াৰ কৰি দিব লাগিব মানে পুনৰাই বনাই দিব লাগিব সেই বস্তুটো সেইটোক ৱাৰেণ্টি বুলি কয় আৰু যিটো গেৰেণ্টি হয় গেৰেণ্টিটো ধৰক আপুনি যিটো বস্তু কিনিলে সেই কিনা বস্তুটো যদি কিবা কাৰণত বেয়া হ'ল তেনেহ'লে সেই বস্তুটো আপুনি সেই দোকানীজনে য'ৰ পৰা কিনিছিল সেই দোকানীজনে আপোনাক নতুনকৈ এটা দিব লাগিব মানে ৰিপ্লেচ কৰি দিব লাগিব মানে সহজভাৱে যদি আমি বুজিব বিচাৰোঁ নহয় তেনেহ'লে আমি এইটোকে ক'ব পাৰোঁ যে ৱাৰেণ্টি মানে ৰিপেয়াৰ আৰু গেৰেণ্টি মানে ৰিপ্লেচ Fact number 5. আমি গাড়ী চলাওঁতে এডাল ছিট বেল্ট ব্যৱহাৰ কৰোঁ চাবচোন আমি গাড়ী বা কাৰ চলাওঁতে এডাল ছিট বেল্ট ব্যৱহাৰ কৰোঁ সেই ছিট বেল্টটো প্ৰথম ক'ত বাধ্যতামূলক কৰা হৈছিল আপোনালোকে জানেনে হয় এই ছিট বেল্টডাল প্ৰথম 1970ত অষ্ট্ৰেলিয়াৰ ভিক্টৰিয়াত কম্পালচৰি কৰা হৈছিলে আমাৰ ইণ্ডিয়াটো বৰ্তমান এতিয়া কম্পালচৰি হয় কিন্তু আমি নামানো সেইটো বেলেগ কথা আৰু Fact number 4. এবাৰ আহিছোঁ এটা খুবেই ইণ্টাৰেষ্টিং ফেক্ট সেইটো হ'ল ইণ্টাৰনেট স্পীড হয় ইণ্টাৰনেট স্পীড এতিয়া আপোনাক যদি কোনোবাই সোধে নহয় আপোনাৰ ইণ্টাৰনেট স্পীড কিমান আপুনি হয়তো ক'ব 20 Mbps মোক যদি কোনোবাই সোধে মোৰ ইণ্টাৰনেট স্পীড কিমান তেতিয়া মই হয়তো ক'ম 30 Mbps মানে Mbpsটো এটা Mbpsত আমি ইণ্টাৰনেট স্পীডটোৰ কথাটো কওঁ কিন্তু আপুনি জানেনে যে গোটেই ইণ্ডিয়াৰ হোল ইণ্ডিয়াখনৰ ইণ্টাৰনেট স্পীড কিমান গোটেই হোল ইণ্ডিয়াৰ যিটো ইণ্টাৰনেট স্পীড সেইটো যদি উইকিপিডিয়াৰ তথ্যমতে চাওঁ অফিচিয়েল উইকিপিডিয়াৰ যদি তথ্যমতে চাওঁ তেনেহ'লে আমি পাওঁ 6.5 ভাবি চাওক মাত্ৰ 6.5 আমি কিমান পিছপৰি আছোঁ ইণ্ডিয়া মাত্ৰ 6.5 ইণ্টাৰনেট স্পীড আমাৰ আৰু কাণ্ট্ৰি ৱাইজ যদি ইয়াৰ তালিকাখন যদি চোৱা হয় ইণ্ডিয়া কেই নম্বৰত পৰে তেনেহ'লে ইণ্ডিয়া পৰে 63 নম্বৰত Fact number 3. ধৰি লওক আপুনি সাগৰৰ মাজেৰে গৈ আছে আৰু সাগৰৰ মাজত গৈ থাকোঁতে আপুনি সাগৰৰ মাজতে ফচি গ'ল আৰু সেই সময়ত আপোনাৰ ধৰক খুব পিয়াহ লাগিল কিন্তু আপুনি জানেনে সেই সময়ত আপুনি পিয়াহৰ কাৰণে মৰিব কাৰণ কিয় জানেনে সাগৰৰ যিটো পানী আছে নহয় যিমান দূৰ সাগৰৰ পানী আছে সেই সাগৰৰ পানী আপুনি খাব নোৱাৰে কাৰণ এই কাৰণেই খাব নোৱাৰে যে সাগৰৰ যিবোৰ পানী থাকে সেই পানীত নিমখৰ পৰিমাণটো বহুত বেছি আচৰিত নহয়নে চাওক চাৰিওফালে সাগৰে পানীয়ে পানী কিন্তু তাৰপিছতো আপুনি খাব নোৱাৰে কিন্তু কথা এটা আছে এইখিনিতে আপুনি যদি সেই সময়ত জীয়াই থাকিব বিচাৰে বা বাচিব পাৰে এটা উপায় কিন্তু আছে যদিহে সেই সময়ত আপুনি জমি থকা বৰফৰ টুকুৰা পায় নহয় তেতিয়া সেই বৰফৰ টুকুৰা যদি আপুনি খায় তেন্তে আপুনি বাচিব পাৰে ইয়াৰ কাৰণটো হ'ল বৰফত নিমখৰ পৰিমাণ খুবেই কম বৰফত নিমখৰ পৰিমাণ মাত্ৰ 10% আৰু এই যিটো বৰফ আছে নহয় এই বৰফত যিটো ষ্ট্ৰাকচাৰ বৰফৰ যিটো ষ্ট্ৰাকচাৰ সেই বৰফৰ ষ্ট্ৰাকচাৰটোত নিমখ ফিটেই নাখায় Local fact. এবাৰ আহিছোঁ এটা লোকেল ফেক্টক লৈ আপোনালোকে এই চিম্বলটো নিশ্চয় দেখিছে এইটো ইণ্ডিয়ান কাৰেঞ্চি অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ চিম্বল হয় যেনেকৈ ডলাৰৰ চিম্বল এইটো ঠিক তেনেকৈ ভাৰতীয় মুদ্ৰাৰ চিম্বল এইটো আৰু এই চিম্বলটো ডিজাইন কৰি উলিয়াইছিলে উদয় কুমাৰ ধৰ্মলিংগমে তেখেত তামিলনাডুৰ হয় 15 জুলাই 2010 চনত ভাৰত চৰকাৰে এই চিম্বলটো ব্যৱহাৰ কৰিবলৈ অনুমতি দি দিছিল এতিয়া কথাটো হ'ল মই আজি এই ফেক্টটো লোকেল ফেক্ট কিয় ৰাখিলোঁ কাৰণ উদয় কুমাৰ ধৰ্মলিংগম গুৱাহাটীৰ IITৰ ডিজাইন ডিপাৰ্টমেণ্টৰ হেড হয় আৰু সেইকাৰণে মই আজি এই ফেক্টটো লোকেল ফেক্ট ৰাখিলোঁ Fact number 1. আপোনালোকে হয়তো ডাক্তৰসকলক দেখিছে আৰু এই ডাক্তৰসকলক যদি আপোনালোকে ভালদৰে মন কৰে তেনেহ'লে দেখিব যে ডাক্তৰসকলে যেতিয়া অপাৰেশ্যন কৰিবলৈ যায় নহয় সেই অপাৰেশ্যন কৰোঁতে তেওঁলোকে সেউজীয়া আৰু নীলা ধৰণৰ ড্ৰেছ পিন্ধে ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু ইয়াৰ এটা চাইণ্টিফিক ফেক্ট আছে তাৰ বিষয়ে আমি জানিম এতিয়া তেনেহ'লে বলক তাৰ বিষয়ে কিছু অলপ জানো ডাক্তৰসকলে যেতিয়া অপাৰেশ্যন কৰে তেতিয়া সেউজীয়া আৰু নীলা ৰঙৰ কাপোৰেই পৰিধান কৰে ইয়াৰ মেইন কাৰণটো হ'ল যেতিয়াই কেতিয়াবা চাৰ্জাৰী বা অপাৰেশ্যন হৈ থাকে তেতিয়াই ডাক্তৰসকলে খুব মনোযোগেৰে নিজৰ চকু খোলা ৰাখি অপাৰেশ্যন কৰি থাকিব লগা হয় আৰু তেতিয়াই এটা জেগাতে পুৰা ফকাছত যেতিয়া ডাক্তৰসকলে চকু দুটাৰে চাই থাকিব লগা হয় তেতিয়া চকু দুটাই খুব কষ্ট পায় তেতিয়াই সেই চকু দুটাই টায়াৰ্ড বা ক্লান্ত হৈ পৰে লগতে আমাৰ মানৱ শৰীৰৰ যিবোৰ ভিতৰুৱা অংগ সেইসমূহ গুলপীয়া আৰু ৰঙা ৰঙৰে হয়
আৰু বহু সময় এনেকুৱা ৰং চাই থাকিব লগা হোৱাৰ বাবে ডাক্তৰসকলৰ চকু দুটা অৱশ হৈ পৰে বা ভাগৰি পৰে। আৰু সেই সময়ত যদি তেওঁলোকে ব্লু আৰু গ্ৰীণ কালাৰটো যদি চকুৰে দেখে তেতিয়া তেওঁলোকৰ চকু দুটা সতেজ হৈ পৰে। আৰু এয়াই কাৰণ ডাক্তৰসকলে অপাৰেশ্যন কৰোঁতে সেউজীয়া আৰু নীলা কাপোৰ পৰিধান কৰাৰ। ভিডিঅ'টো আপোনালোকে ইমানখিনি সময়ৰ বাবে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। লগতে আপোনালোকক জনাওঁ যে মোৰ এই চেনেলটোৱে বৰ্তমান 1 বছৰ সম্পূৰ্ণ কৰিলে। যোৱা 7 ফেব্ৰুৱাৰী 2021 1 বছৰ সম্পূৰ্ণ হ'ল এই চেনেলটোৰ। গতিকে এই চেনেলটোৰ লগত জড়িত সকলোবোৰ ছাবস্ক্ৰাইবাৰ, আপোনালোক সকলোবোৰ ছাবস্ক্ৰাইবাৰক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। তেনেহ'লে শেষত কি ক'মনো, আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। পুনৰ লগ হ'ম এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈ সকলোকে বিদায়।